Hello friends, welcome to Rani Sisters Delicious Recipes. আজি মই আপোনালোকৰ হৈতে বুটৰ দাইলেৰে বনোৱা লাৰু ৰেচিপি এটা শেয়াৰ কৰিবলৈ লৈছো। ৰেচিপিটো যদি ভাল লাগে তেতিয়াহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। লগতে আমাৰ নতুন ৰেচিপিবোৰৰ নটিফিকেশন পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। বুটৰ দাইলৰ লাৰু বনাবলৈ এইখিনি বুটৰ দাইল মেজাৰিং কাপেৰে মই 1 কাপ লৈছো। দাইলখিনি ভালদৰে ধুই মই 5 ঘণ্টাৰ কাৰণে পানীত তিয়াই থৈছিলো আৰু 5 ঘণ্টা পিছত মই পানীখিনি চেকি লৈছো আৰু এয়া 1 কাপ মই চেনি আৰু 4টা ইলাচি লৈছো। বুটৰ দাইল যিমান লব ঠিক একে হিচাপত চেনিখিনি ললে হল আৰু ইলাচি কেইটা মই এতিয়া গুৰি কৰি লম। বুটৰ দাইলখিনি মই মিক্সিৰ জাৰ এটাত ভৰাই লৈছো। এতিয়া ঢাকনিখন বন্ধ কৰি মই এইখিনি গ্ৰাইণ্ড কৰি লম। যদি ভালদৰে পেষ্ট নোহোৱা যেন পায় তেতিয়াহলে অকণমান পানী দি দিলে হল এনেকৈ। তাৰ পিছত পুনৰ ঢাকনিখন বন্ধ কৰি মই আকৌ গ্ৰাইণ্ড কৰি লৈছো। এয়া চাওক বুটৰ দাইলখিনি পেষ্ট হৈ গৈছে, কিন্তু মই খুব মিহি পেষ্ট বনোৱা নাই। মই ফ্ৰাইং পেন এখন গেছত গৰম হ'বলৈ দি থৈছিলো। পেনখন গৰম হৈছে। এতিয়া মই ইয়াতে ৰিফাইন অইল দি দিছো আৰু তেলখিনি গৰম হোৱাৰ পিছত বুটৰ দাইলৰ পেষ্টখিনিৰ পৰা এনেকৈ সৰু সৰুকৈ পকৰা বনাই লম। খুব ভালকৈ দিব লাগে বুলি কথা নাই, এনেকৈ পকৰাৰ দৰে সৰু বা ডাঙৰ হলেও কথা নাই, এনেকৈ অলপ অলপকৈ দি ফ্ৰাই কৰি ললে হ'ল। এয়া দেখিছে নহয় পকৰাখিনি অকণমান ৰঙচুৱা ধৰণৰ হৈ গৈছে। বহুত বেছি ৰঙচুৱা হ'বলৈ নিদিব, নহলে জ্বলি যাব পাৰে। মই একেবাৰে কম জুইত ফ্ৰাই কৰিছো। এইখিনি হৈ গৈছে, গতিকে নমাই দিছো। পুনৰ একে পদ্ধতিৰে মই বাকিখিনিও এনেকৈ পকৰাৰ দৰে ফ্ৰাই কৰি লম। এয়া দেখিছে নহয় বৰ ধুনীয়াকৈ এইখিনি গোল্ডেন ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া মই এইখিনি নমাই দিলো। এয়া আটাইখিনি নমাই দিছো। এইখিনি মই 5 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। এয়া 5 মিনিটৰ পিছত মই পকৰাখিনি এনেকৈ হাতেৰে টুকুৰা কৰি মিক্সি জাৰ এটাত ভৰাই লৈছো। এতিয়া ঢাকনিখন বন্ধ কৰি মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এয়া দেখিছে নহয় এইখিনি মই গ্ৰাইণ্ড কৰি লৈছো। খুব মিহিকৈ গ্ৰাইণ্ড কৰা নাই, কিন্তু একদম যেনেকুৱা আমাৰ চাউলৰ খুদৰ নিচিনা বা ডালিয়া দেখিছে নহয় ঠিক তেনেকুৱা ধৰণৰ হৈছে। লাৰুত ব্যৱহাৰ কৰিবলৈ মই এইখিনি ড্ৰাই ফ্ৰুটছ সৰু সৰুকৈ কাটি লৈছো। যিকোনো ড্ৰাই ফ্ৰুটছ ললে হ'ল। পুনৰ মই পেনখন গেছত গৰম হ'বলৈ দিছো। এতিয়া মই ইয়াতে চেনিখিনি আৰু লগতে আধা কাপ পানী দি দিছো। চেনিখিনি ভালদৰে গলিবলৈ দিম। এতিয়া মই ইয়াতে ইলাচিৰ গুৰিখিনিও দি দিলো আৰু হেতাৰে ভালদৰে লৰাই দিম, যাতে চেনিখিনি আৰু ইলাচিৰ গুৰিখিনি ভালদৰে মিক্স হৈ যায়। আমি চেনিৰ চাটনিখিনি একটাৰ বা দুইটাৰে চাটনি বনাব নালাগে। চেনিখিনি ভালদৰে গলি অলপ আঠা আঠা হ'লে হ'ল। চেনিখিনি পানীত ভালদৰে গলি গ'লে হ'ল। এতিয়া মই ইয়াতে আধা চামুচ হালধি ব্যৱহাৰ কৰিছো। হালধি মই লাৰুকেইটা যাতে দেখিবলৈ ভাল লগা হয় তাৰ কাৰণে ব্যৱহাৰ কৰিছো। আপোনালোকে ইচ্ছা কৰিলে ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে, নতুবা কালাৰ ব্যৱহাৰ নকৰাকৈও লাৰু বনাব পাৰে। মই ইয়াতে অকণমান কেশৰ দি দিছো, যাতে লাৰুকেইটা খাবলৈ ভাল লগা হয়। পুনৰ হেতাৰে এইখিনি ভালদৰে মিক্স কৰি দিছো। এতিয়া মই ইয়াতে বুটৰ দাইলৰ পকৰাৰ পৰা বনোৱা গুৰিখিনি দি দিছো। দি হেতাৰে এনেকৈ ভালদৰে মিক্স কৰি দিছো, যাতে চেনিৰ চাটনিখিনিৰ সৈতে গুৰিখিনি ভালদৰে মিক্স হৈ যায়। এয়া দেখিছে নহয় এইখিনি খুব ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু ফ্ৰাইং পেনখনৰ পৰাও এৰি এৰি আহিবলৈ আৰম্ভ কৰিছে, গতিকে এইখিনি মই নমাই দিম। এয়া মই এখন কাঁহীত এইখিনি নমাই দিছো। এতিয়া মই ইয়াতে 1 টেবুল চামুচ ঘিউ ব্যৱহাৰ কৰিছো। লগতে ড্ৰাই ফ্ৰুটছখিনিও দি দিছো। এতিয়া হেতাৰে এইখিনি ভালদৰে মিক্স কৰি ল'ম। বুটৰ দাইলৰ লাৰু বনাবলৈ একেবাৰে সহজ। ভিডিঅ'টো ভালদৰে চালে আপোনালোকে অতি সহজতে লাৰু বনাব পাৰিব। এতিয়া মই লাৰু বনাবলৈ আৰম্ভ কৰিম। এনেকৈ হাতেৰে অলপ অলপকৈ মিশ্ৰণ লৈ লাৰুবোৰ বনাই দিলে হ'ল। অতি সহজতে বনাব পাৰি, বনাবলৈ বেছি কষ্ট নহয়। লাৰুটো যিমান ডাঙৰ বনাম বুলি ভাবিছে ঠিক তেনেকুৱা হিচাপত বনাই ল'লে হ'ল। মই এনেকৈ মধ্যমীয়া আকাৰতে বনাইছো।
এনেকৈ বনোৱা লাড়ু খাবলৈ খুবেই ভাল লাগে। মিহিদানা বা বুন্দিয়াৰ লাড়ুৰ দৰে খাবলৈ সোৱাদ লাগে। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলৰ নতুন নতুন ৰেচিপিবোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। সো ফ্ৰেণ্ডছ, বুটৰ দাইলেৰে বনোৱা লাড়ু এয়া ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও সিমানেই ভাল লগা হৈছে। আশা কৰিছোঁ ভিডিঅ'টো ভালদৰে চাই আপোনালোকেও ঘৰত বনাবলৈ চেষ্টা কৰিব। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতেও ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।